এইফালে আমাৰ পতিদেৱে কোৰ মাৰি আছে কঠীয়া ছটিয়াবলৈ। এইডোখৰ হেনো কঠীয়া ছটিয়াব বোলে এবাৰ খেতি কৰি। আমাৰ ৰান্ধনী আজি ভাত বনাই আছে দেই, এইকেইদিন পুৰা ৰান্ধনী লাগি আছে আৰু। গাইজ কি খবৰ, সকলোৱে ভালে আছে নহয়? মই সকলোকে মোৰ ইউটিউব চেনেল ৱেলকাম জনাইছোঁ। আৰু মানে আজি ভিডিঅ'টো বনাওঁ বুলি ল'লোঁ আৰু এতিয়া মই বহি আছোঁ আৰামছে চকীত বহি আছোঁ। আৰু এইফালে আমাৰ বাইদেউজনে মাকলে মেখেলা চিলাইছে দেই। তাৰপিছত আৰু মই ওলাইছোঁ এতিয়া নামত যাম, দুদিনে যাম মানে মই সোনকালে ওলাই ৰেডি হৈ গ'লোঁ। এই মেখেলা চিলাইছে, মেখেলা চিলাই হ'লে দুজনী যাম নাম গ'লে কাম এটা আছে। আৰু ভিডিঅ'টো চাই থাকক সম্পূৰ্ণকৈ। এয়া পাই গ'ল এয়া গম পাইছেই নহয় আৰু আমাৰ অৱস্থা বাইদেউজনী। আমাৰ নিকিয়ে আলহী আগবঢ়াবলৈ ওলাইছে দেই। এই আমাৰ বাইদেউ ইমান দিন থাকিলে এতিয়া যাবলৈ ওলাইছে। এয়া তুলি টোপোলা লৈ এয়া এই যাবলৈ পোৱা নাই, নেপায় মানে কি হৈছে এতিয়া ষ্টেচনতে থ'বলৈ যাব আৰু হয় নি? ট্ৰেইনত উঠি যাবাগৈ? তাৰপৰা স্কুল নোযোৱা? ষ্টেচনলৈকে এতিয়া এই স্কুলতে যাব আৰু আমাৰ নিকিয়ে আগবঢ়াবলৈ যাব আৰু ময়ো যাম ষ্টেচনত আগবঢ়াই থৈ আহিমগৈ। তাৰপৰা এয়া আমাৰ দাদাই একেবাৰে গোলাঘাটত থৈ আহিবগৈ। এইফালে চাইডে আকৌ টকলাকে চুলি ধৰি উলিয়াইছে। এয়া আমাৰ দাদা এতিয়া গোলাঘাটত থ'বলৈ যাবলৈ ওলাইছে আমাৰ এই বাইদেউ খোলালীজনীক ভিনীয়েকে হয়নে? ময়ো ষ্টেচনত থৈ আহোঁগৈ।